অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে হাই এলাৰ্ট হোৱাৰ খবৰ ওলোৱাৰ পিছতো কমা নাই ড্ৰাগছৰ ৰমৰমীয়া বেহা। আজি আকৌ লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত ২ নম্বৰ কেহুতলী চিৰাজুল ইছলামৰ বাসগৃহত ২ ড্ৰাগছ সৰবৰাহকাৰী যুৱক আটক। আটকাধীন যুৱক দুজন মৰিগাঁও জিলাৰ লাহৰীঘাটৰ আব্দুল ৱাহিদ আৰু ফখৰুল ইছলাম বুলি জানিব পৰা গৈছে। আটকাধীন যুৱক দুজনৰ পৰা ১০০টা খালী কণ্টেইনাৰ ড্ৰাগছসহ ৩৮টা কণ্টেইনাৰ, ২টা মোবাইল ফোন লগতে ৫,০০০ টকা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্য খবৰ অনুসৰি এই যুৱক দুজনে বহুদিন ধৰি ২ নম্বৰ কেহুতলীৰ চিৰাজুল ইছলামৰ লগত অতি সংগোপনে চলাই আছিল মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা। সম্পূৰ্ণ ঘটনাৰ সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লখিমপুৰৰ পৰা নিকুবুদ্দিন ফাৰুকৰ ৰিপৰ্ট, ফ্ৰণ্টিয়াৰ লাইভ। আপুনি চাই আছে ফ্ৰণ্টিয়াৰ লাইভ, সত্য খবৰৰ সন্ধানত প্ৰতিটো মুহূৰ্তত জনতাৰ কাষত।